মাংস মজা মজা বনাইছে মায়ে তেনে মই হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি বহুত দিনৰ মূৰত কেমেৰাটো হাতত লৈছোঁ আৰু মানে বহুত গৰম পৰিছিলে এইকেইদিন আৰু তাতে কি হ'ল গুড মৰ্ণিং কৈ দিয়া আকৌ চবকে তাতে বেটি আৰু মোৰ গা ভাল নাছিলে দুদিনমান গা ভাল নাছিলে মানে মোৰ চৰ্দি লাগিছিলে আৰু তাৰ পৰা আমাৰ বেটিও হৈ গৈছিলে এতিয়া বেটিয়ে ভাল পাইছে আৰু ময়ো ভাল পাইছোঁ এতিয়া গা পা ধুই আজৰি হ'লোঁ 9 বাজিলে এতিয়া লাহেকৈ চাহ কাপ খাম গৰম বহুত পৰিছে যোৱাকালি ঠাণ্ডা কৰিছিলে বতৰটো কিন্তু আজি আকৌ ৰ'দটো উলিয়ালে এতিয়া মায়ে চাহ বনাইছে আৰু মনটো দুখ লাগিছে মানে কি নবা বেটি বা গ'লগৈ ন বা নাই দাদা নাই ন বাহঁতি গ'লগৈ সেইকাৰণে মনটো অকণমান বেয়া লাগি আছে অকলে তাৰপিছত বেটিও বাক বিচাৰিছে হয় নাই মই দৰৱ খালোঁ ভাল হৈ গ'ল কৈ দিয়া আকৌ একদম গৰম বহুত পৰি আহিছেই গৰম উঠি আহিছে অঁ কি লাগে শুন তেনেহ'লে আমি এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক দিনটো কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম অঁ ব'লক আৰু এখন বাইদেউৰ ফুলনি বাৰী কি আছে এইবিলাক ঢেৰ কিবা কিবি আছে পাতৰ গছ ওপৰত এনেকৈ দিছে এইকেইটা ফুলি আছে ধুনীয়াকৈ এজোপা পঞ্চমুখী জবা বুলি কৈছিলে মায়ে 5খন মুখ আছে পঞ্চমুখী হয় এই জবাখিনি এজোপা আমলখি গছ আৰু এজোপা মধুৰি গছ এজোপা খাই বহুত ভাল লাগে মধুৰি এটা পৰিয়ে আছে চাগে এইটো দেখিলে চাহ খাবলৈ পিঠা বনাইছে ইয়াত বনালে কেইখনমান চাহ খাম এতিয়া আৰু এইফালে আছে ডিম লোকেল কোনজনী আৰু মই এতিয়া চাহ খাব লৈছোঁ আৰু বেটি ৱাকাৰত বহি আছে সেইকাৰণে তাইক চিঞৰি আছোঁ চাহ খাই লওঁ মই মায়ে খাই আছে ছাইডত পিঠা যে বনাইছিলে মায়ে বহুত পাতলকৈ বনায় আৰু খাই ইমানেই ভাল লাগে নহয় মানে ৰাতিপুৱা খালে পেটটো ভৰি যায় বহুত ভাল লাগে খাই আৰু এইকেইদিন ইমান গৰম পৰিছে নহয় 2-3বাৰ ভাত খাই থাকিবলৈ একেবাৰে মন নাযায় মাক ক'লোঁ সেইকাৰণে একেবাৰে ভাতটো ৰেডি কৰিবলৈ মায়ে যা যোগাৰ কৰিছে সেইকাৰণে ৰাতিপুৱা পাতলকৈ কিবা এটা খাই দিছোঁ আৰু বেটিক অলপ ৱাকাৰত উঠাই দিছোঁ তাই নিজে খোজ কাঢ়ে কিন্তু ইয়াত মানুহবিলাকে মানে টানি দিয়ে যে চলাই দিয়ে যে ৱাকাৰখন তাই বেছি ভাল পায় মানে অকল বহিয়ে দিয়ে আৰু দেউতাই ৱাকাৰখন আনি দিছিলে নাতিনীয়েকক তাকে চলাইছে মানে তাই নচলায় তাই বহি দিয়ে তাই দুষ্ট হৈছে এনাই ঘৰত আহি পিনি চলাব লাগে তাইক এইজোপা ওলকচু গছ হয় ওলকচু বুলি কয় কোনে দেখিছে এইজোপা আচাৰ কৰি খাই ভাল লাগে তাৰপিছত পিটিকা কৰি ভাল লাগে আৰু এই ওলকচুজোপাৰ গুণ এটা আছে পাইলছ হাই এভৰিৱান
চাহ খাই ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ ৰাতিপুৱা। এতিয়া মায়ে বনাব লৈছে। আৰু আমাৰ মানুহ এটা কথা আছে, মানে মানুহে যিয়ে নাখাওক লাগিলে মুখখনলৈ চাই থাকে, তাই মানে খাবলৈ বহুত ইচ্ছা। আমাৰ মানুহ ভাত খোৱা নাই অৱশ্যে, তাই পিঠা খায় আৰু চেৰেলেক খায়, কিন্তু অতি সোনকালে তাই মামাম খাব। নহয় মামাম খাবানে? অঁ খাব। মই যে আপোনালোকক ওলকচু গছজোপা দেখুৱাইছিলোঁ, ওলকচু আচাৰো কৰে আৰু বইল কৰি পিটিকা কৰি খায়ো ভাল লাগে। তাৰ ঔষধি গুণ আছে। ঔষধি গুণ মানে কি, পাইলছ যদি হয়, পাইলছ হোৱা মানুহে যদি ওলকচু খায় তেনেহ'লে বহুত ভাল বুলি কয়, মানে পাইলছটো ভাল হয় বুলি কয়। সেইটোকে জনাই থলোঁ আপোনালোকক। ওলকচু আচাৰ কোনে কোনে খাই পাইছে ক'বচোন কমেণ্টত। আচাৰ হওক পিটিকা হওক, কিন্তু খাই বহুত ভাল লাগে। আমাৰ মানুহে অকণমান দেৰি গাড়ীত উঠিলে ন, ভুমত উঠিলে ন, তাৰপিছত আমনি লাগিলেই আৰু বাহঁতো নাই, আমনি লাগিলে। বা ছোৱালীজনী থাকোঁতে বহুত খেলি আছিলে, তাই একদম ভাল পায়। এতিয়া তাই আমনি পাইছে। তাতে গা বেয়া হ'ল, জ্বৰ চৰ্দি হৈছিলে। এইফালে বোলে চোৱা এইফালে মানুহ মানুহ বা কৈ দিয়া আকৌ অ'পা নকয়, তেন্তে লগ পাই আছোঁ অকণমান দেৰি পিছত। এতিয়া মায়ে ভাত বনালে, এফালে কলডিল আৰু তাৰ লগত বনাব মাংস, আৰু এয়া কচু বাও কাটি লৈছে, কচু বাও বনাব। আৰু এফালে দালি উতলি আছে, মাংস ভাজি লৈছে প্ৰথমে, তাৰপিছতে কলডিলখিনি দি দিছে। তেনেকৈ চিম্পুলকৈ বনায়, যদিও বহুত টেষ্টি লাগে খাবলৈ। আৰু সেইখিনি তেলচখিনি লেতেৰা হয় কাৰণে কাগজ দি থৈছে ছাইডত। আৰু এইফালে এতিয়া কচু বাও বনাব, তাতে প্ৰথমে তেলত পিঁয়াজ দি মিছা মাছ দি লৈছে, আৰু তাৰপিছত এতিয়া হালধি দিছে আৰু নিমখ দিব, তাৰপিছত কচু বাও দি দিছে। বেলেগ একো মছলা ব্যৱহাৰ নকৰে, এনেকৈ বনাইছে চিম্পুলকৈ। আৰু এতিয়া কলডিলত অকণমান পানী দিছে, অকণমান গ্ৰেভি লিখাকৈ বনাব। শুকুৱাই দিব পানীখিনি। মানুহ জ কৰি আহিলে ন, মানুহ এতিয়া জ কৰি আহিলে। ছোৱালীজনী কাপোৰ পিন্ধি লওঁ সোনকালে। হাই গাইছ, এতিয়া ভাত খাব লৈছোঁ দুপৰীয়া, আৰু বহুত দেৰি হৈ গ'ল। এবাৰ ভাতৰ থালিখন দেখুৱাইছোঁ আপোনালোকক। মই বেক কেমেৰা কৰি দেখুৱাইছোঁ। মই খাব বহিছিলোঁৱেই, ভাতৰ লগত আছে এয়া কলডিল, ব্ৰইলাৰ মাংস, তাৰপিছত মিছা মাছ আৰু কচু বাও, টেঙা এপিচ লৈ লৈছোঁ, আৰু ভাত, আৰু এইফালে আছে দালি। আৰু দেউতাই খাই গ'ল তাত, দেউতাই মই খাই লৈছোঁ আগতে। তাৰপিছত মায়ে বেটিক ধৰি আছে, তেন্তে মই খাই লওঁ। কলডিল আৰু মাংস মজা। মিছা মাছ আৰু কচু। মজা বনাইছে মায়ে, তেন্তে মই খাই লওঁ ভাত। হেল্ল' কৈ দিয়া। আমি শুই উঠি গ'লোঁ কৈ দিয়া ন। এতিয়া আমি শুই ৰাস্তা অকণমান খোজ কাঢ়িছোঁ।
হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু এতিয়া আমি শুই উঠিলোঁ। শুই উঠি অলপ খোজকাঢ়িছোঁ, বেটিয়ে মই, হয় নাই বেটি? বহুত দেৰি শুই দিলোঁ, চকুতকু ফুলি গ'ল একেবাৰে। অকণমান খোজকাঢ়ি লওঁ। হেল্ল' এভৰিৱান, ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ, নহ'লে বহুত দীঘল হৈ যাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহোঁ, বাই বাই।